আৰক্ষীৰ অভিযানত ধৰা পৰিল অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ বিলাতী সুৰা। ডিগবৈৰ যশোদা চিনেমা হল তিনিআলিৰ সমীপৰ এখন হোটেলত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত কৰি ৰখা বিলাতী সুৰা জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰা মতে উক্ত হোটেলখনৰ জনৈক তিৱাৰী উপাধিৰ স্বত্বাধিকাৰীজনক আৰক্ষীয়ে ঠাইতে আটক কৰে। চৰকাৰ তথা প্ৰশাসনে নিৰ্ধাৰিত কৰি দিয়া কোভিড প্ৰটকল ভংগ কৰি হোটেল খুলি চলাই আছিল সুৰা ব্যৱসায়। জব্দ হোৱা বিলাতী সুৰাখিনিৰ মূল্য প্ৰায় 1 লাখ টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এখন হোটেলত লকডাউন ভাইলেশ্যন কৰি পেলাই মদ বেছি আছিলে। তেতিয়া মই থানাৰ টিম এটা আমাৰ নাট গৈছিল, এটা টিম ফৰ্ম কৰি পঠালোঁ। হোটেলখন চেক কৰিলোঁ। হোটেলখনৰ নাম আপোনাৰ তিৱাৰী হোটেল হয়, তিৱাৰী হোটেল বুলি জানে মানুহে। আৰু সেই হোটেলখন চেক কৰোঁতে আমি এৰাউণ্ড 258 IMFL বটলছ পাইছোঁ। কিন্তু ব্ৰেকআপটো অলপ ডাঙৰ হয়, চব বেলেগ বেলেগ ব্ৰেণ্ডৰ আছে। চ' অল টোটেল 258 পাইছোঁ, হিউজ কোৱান্টিটি হয়। আৰু আমি এজন মানুহক ইয়াত কাষ্টডিত লৈছোঁ, বিপিন তিৱাৰী। আমি এতিয়া লিগেল প্ৰচিডিংছখিনি কৰিম। আমি এজ পাৰ প্ৰচিডিউৰ গোটেইখিনি এক্সাইজ ডিপাৰ্টমেণ্টক হেণ্ড অভাৰ কৰি এটা লিগেল একশ্যন ষ্টাৰ্ট কৰিম। এক গোপন সূত্ৰৰ পম খেদি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস আৰু ডিগবৈ থানাৰ উপ পৰিদৰ্শক নিপজ্যোতি নাথৰ নেতৃত্বত চলিছিল অভিযান। বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।